হেল্ল' গাইজ পাওনে মই ৰাজদ্বীপে আপোনালোকক স্বাগতম জনাইছোঁ। মই কৈ আছোঁ এতিয়া চৰাইদেউ জিলাৰ এখন সৰু সুৰা গাঁৱৰ চেপনৰ নিচেই কাষতে লাগি আছে টিফুখাবি বুলি কয়, তাৰে মই নিবাসী হয়। আপোনালোকে সকলোৱে সহযোগিতা দিবলৈ নাপাহৰিব। মই আমাৰ জীৱনত দৈনন্দিন কাম কাজৰ উপৰিও যি কৰা হয় তাক উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগিতা সদায় আশীৰ্বাদ বিচাৰোঁ, সদায় আগুৱাই যোৱাত যাতে মোক সহায় কৰে তাৰে কাম। देख लो भाई, हम लड़के हैं ना, हमारे साथ ऐसा ही होता হেল্ল' দোস্তো, মই ৰাজদ্বীপে আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে ভালনে? মই আপোনালোকক কৈ আছোঁ চৰাইদেউ জিলাৰ এখন সৰু সুৰা গাঁৱৰ পৰা, দবা বুলি কয়, এনেকৈ দবা টিফুখাবিৰ বুলি কয়। মই তাৰে নিবাসী হয়। মই আপোনালোকক সৰু সৰু ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই দিম। আপোনালোকে সদায় চাবলৈ নাপাহৰিব আৰু সকলোৰে সহায় সহযোগিতা লাগিবই। মই আমাৰ দৈনন্দিন জীৱনৰ যি কাম কৰা হয় সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও আমাৰ সচৰাচৰ হৈ থকা কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাব চেষ্টা কৰিম। জয় আই অসম। ধন্যবাদ। so beautiful.